আজি আহিলোঁ তিতাবৰ ষ্টেচনৰ ওচৰৰ দেওবৰীয়া বজাৰখনলৈ বুলি। আহকচোন বজাৰখনলৈ সোমাই যাওঁ। বজাৰখন আৰম্ভ হৈছে আপেল, কমলা আৰু শাক-পাচলিৰে সৈতে। সোমাই আহিয়ে দেখিলোঁ বজাৰত মাছ। পিছে এয়া চালানী মাছহে। আৰু আগলৈ ব'লকচোন চাওঁ আৰু কি দেখোঁ। ইয়াত সকলো শাক-পাচলি একেবাৰে ফ্ৰেছ শাক-পাচলি দেখিছোঁ আৰু এয়া চাওক ইয়াতে মাছ আৰু বজাৰখনলৈ আহি বহুতেই ভাল লাগিছে। বহুত দিনৰ মূৰত এনেকৈ বজাৰলৈ আহিছোঁ। তাৰ পাছতে ইয়াত মাটিৰে বনোৱা সামগ্ৰী আৰু শুকান মাছ চাই যাওকচোন বাৰু আৰু কি দেখোঁ। শাক-পাচলি সকলোবোৰ ইয়াত ফ্ৰেছ শাক-পাচলি ইয়াত পাই যাব। আৰু এয়া চাওক ইয়াতে বেগ, ইয়াতে কাপোৰৰ দোকানৰ মাজলৈ আহিলোঁ এতিয়া। আৰু শেষত এয়া গুড়ৰ বজাৰ।